কবিতাটিৰ শিৰোনাম জীৱন আৰু মানুহ। কবি নেহা পাৰভিন, আবৃত্তি মায়া। জীৱন কাৰ নাম? জীয়াই থকাৰ হাবিয়াসৰ নাম জীৱন। কিন্তু জীয়াই থাকিব নিবিচাৰিও জীয়াই থকাৰ নাম কি? সময়ৰ গতিবেগ বাঢ়ি যায় অবিৰামে, কিন্তু সেই বেগৰ লগত আগবাঢ়িব নোৱাৰি থমকি ৰৈ যোৱাজনক কি কয়? অকামিলা, ব্যৰ্থ নে অমানুষ? তেওঁৰ চিন্তা হয়তো সমূহতকৈ বেলেগ, অথবা সময়তকৈ আগবঢ়া। হয় জানো? সম্ভৱ জানো? সকলোৱে ভাবে, একো নজনাকৈ, একো নভবাকৈ কিয় কতো মন্তব্য দি থাকে। জীৱনৰ মেৰপাকত অতিষ্ঠ হৈ জীৱন শেষ কৰি দিয়া যদি পাপ, তেন্তে জীৱন যুদ্ধৰ মেৰপাকত অতিষ্ঠ হৈ যোৱাজনক দুখ যাতনা অত্যাচাৰ কৰি থকাটো কি? মানসিক ভাৰসাম্য হেৰুৱাই ৰাস্তাত ঘূৰি থকা জীৱনৰ লক্ষ্য নহয় কাৰোৱেই। তথাপিও মনস্তাত্ত্বিক দিশত জ্ঞান নাথাকাৰ স্বত্তেও কাৰোবাৰ মানসিক অসুস্থতাৰ ব্যংগ কৰি থকাটো কি? জীৱন জীয়াবলৈ কি লাগে? প্ৰেম, টকা, শান্তি ইত্যাদি ইত্যাদি। কিন্তু সকলো থকাৰ স্বত্তেও অশান্ত কিয়? মানুহৰ জীয়াই থকাৰ হাবিয়াসক জীৱন কয় জানো? তেন্তে মানুহ মৰে কিয়? মৃত্যু দেখোন চিৰন্তন সত্য, জানিও মুখ কৰে কিয় জীৱনলৈ? ইমান ঘৃণা, অহংকাৰ আৰু দ্বেষ কিয় মানুহৰ মানুহলৈ? মায়াবৃত্তৰ পাক চক্ৰত সকলোৱে ভুগিব কম বেছি। মানুহ আৰু জীৱনৰ কোনো সঠিক নিয়ম নাই। এই অনন্ত হাতৰ চাগে কোনেও সহজে বুজি নাপায়। ধন্যবাদ। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। আপোনালোকে যদি মোৰ কবিতা শুনি ভাল পায় আৰু নিজৰ স্বৰচিত কবিতা মোলৈ পঠিয়াব বিচাৰে, তেন্তে মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যনত থকা মোৰ ইমেইল আইডিলৈ পঠিয়াব পাৰে। ধন্যবাদ। এনেকৈ মৰম দি থাকিব।